হেমাহিৰ কাৰণে আৰু গাফিলতিৰ কাৰণে অসম চৰকাৰৰ অৱহেলাৰ কাৰণে আজি কোচৰাজীসকলে জনজাতিকৰণৰ পৰা বঞ্চিত হ'ব লগা হ'ল। তথাপিও পৰৱৰ্তী সময়তো আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ জনজাতিকৰণৰ কমতাপুৰ ৰাজ্য গঠনৰ দাবীত। আমি মেমৰেণ্ডাম দাখিল কৰিছিলোঁ মুখ্যমন্ত্ৰীৰ ওচৰত, অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওচৰত, গৃহমন্ত্ৰীৰ ওচৰত। একো ফলে নধৰিলে। আমি দেখিবলৈ পাইছোঁ যে আজি অসমৰ এগৰাকী আটাইতকৈ প্ৰভাৱশালী যিগৰাকী ৰাজনীতিক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক অধ্যক্ষ হিচাপে লৈ 2019 চনতেই কোচৰাজীসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ কাৰণে মন্ত্ৰী গোট গঠন কৰি দিছিলে। তেখেতে কৈছিলে 2020 চনত যে 2020 চনৰ নৱেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰতেই যি জনজাতিকৰণ সংক্ৰান্তীয় যি প্ৰতিবেদন তেখেতে 30 তাৰিখৰ ভিতৰতে 30 নৱেম্বৰৰ ভিতৰতে মানে দাখিল কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। কিন্তু আমি দেখিবলৈ পালোঁ তেখেতে 30 নৱেম্বৰ অতিক্ৰম কৰি পেলাই এই বছৰ যি অসম বিধানসভা নিৰ্বাচন হ'ল, সেই নিৰ্বাচনত বিজেপি চৰকাৰ জয়ী হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল। তেখেতৰ যি দায়িত্ব, সেই দায়িত্ব তেখেতে পাহৰি থাকিলে যে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো যে তেখেতসকলে যে ৰখাই থৈছে, সেই প্ৰক্ৰিয়াটো যে সম্পূৰ্ণ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই পাহৰি থাকিলে। আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে, শপত গ্ৰহণ কৰাৰ পিছতেই তেখেতৰ যি মানে প্ৰথম 10টা কাৰ্যসূচীৰ ভিতৰত জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ কথা তেখেতে কৈছিলে যে আলাপ আলোচনাৰ মাজেৰে তেখেতে সম্পূৰ্ণ কৰিব। কিন্তু আমি দেখিবলৈ পালোঁ আজি 7 মাহ পাৰ হৈ যোৱাৰ পিছতো তেখেতে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিলে বা বাস্তৱসন্মত কোনো পদক্ষেপ তেখেতে গ্ৰহণ নকৰিলে। সিদিনাখন 24 নৱেম্বৰ তাৰিখে বঙাইগাঁৱত কোচৰাজবংশী অধ্যুষিত অঞ্চলত আহি পেলাই অসম চৰকাৰৰ কেবিনেট বৈঠক তেখেতসকলে কৰিলে মন্ত্ৰীসভাই। আমি ভাবিছিলোঁ, আমি অধীৰ আগ্ৰহেৰে আমি চাই আছিলোঁ, বাট চাই আছিলোঁ যে কোচৰাজবংশীসকলে নিশ্চয় কিবা এটা পাব কেবিনেট বৈঠকৰ পৰা। কিন্তু আমি দেখিবলৈ পালোঁ যে আমি একো নাপালোঁ। তথাপিও আমি মন্ত্ৰীসভাক আমি আদৰণি জনাইছিলোঁ, এইকাৰণে জনাইছিলোঁ যে আমাৰ অধ্যুষিত কোচৰাজবংশী অধ্যুষিত অঞ্চলত আহি পেলাই বঙাইগাঁৱত আহি পেলাই তেখেতসকলে কেবিনেট বৈঠক কৰিছে, আমি সেইকাৰণে আদৰণি জনাইছিলোঁ। কিন্তু আমি দেখিবলৈ পালোঁ আমি সেই বৈঠকত আমি একো নাপালোঁ। আৰু চৰকাৰৰ ফালৰ পৰা বৰ্তমান সময়ত কোনো ধৰণৰ মানে দায়বদ্ধতা আমি দেখিবলৈ নাপালোঁ যে কোচৰাজবংশীসকলৰ যি জ্বলন্ত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো ধৰণৰ আমি পদক্ষেপ দেখা নাপালোঁ। তাৰ কাৰণে আমি খুবেই দুখ পাইছোঁ যে কোচৰাজবংশীসকল অসমৰ এক ইতিহাস প্ৰসিদ্ধ তথা ভূমিপুত্ৰ জনগোষ্ঠী। এই জনগোষ্ঠীটোক চৰকাৰে কিয় বাৰে বাৰে অৱহেলাৰ দৃষ্টিৰে চায়। আজি আমাৰ এই বাক্সা জিলাৰ মানস অভয়াৰণ্য টাইগাৰ প্ৰজেক্টৰ কনফাৰেন্স হলত আজি আমাৰ আক্ৰাসুৰ কেন্দ্ৰীয় কমিটিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল। আৰু এই কাৰ্যনিৰ্বাহক সভাত আমি 4-5টামান প্ৰস্তাৱ লৈছোঁ। প্ৰথমতে আমি প্ৰস্তাৱ লৈছোঁ যে যোৱা 24 তাৰিখে অসম চৰকাৰৰ যিখন বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত হ'ল, আমি ভাবিছিলোঁ কোচৰাজবংশী জনগোষ্ঠীটোৱে ভাবিছিল যে বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত আমাৰ জনগোষ্ঠীটোৰ কাৰণে কিবা এটা সঠিক সিদ্ধান্ত, লাভদায়ক সিদ্ধান্ত অসম চৰকাৰে ল'ব বুলি আমি খুব আশাৰে বাট চাইছিলোঁ। কিন্তু দেখা পালোঁ যে আমাৰ এই জনগোষ্ঠীটোৰ কাৰণে সিদিনা কেবিনেটত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নহ'ল। এইটো খুবেই দুৰ্ভাগ্যজনক আৰু আমি সদৌ ছাত্ৰ সন্থাৰ পৰা এইটো ধিক্কাৰ দিছোঁ। আৰু এই ধিক্কাৰৰ প্ৰতিবাদকল্পে আমি অহা 20 ডিচেম্বৰ তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত আমি দিছপুৰ লাষ্ট গেটত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিম। আৰু লগতে অহা 7 জানুৱাৰী তাৰিখে আক্ৰাসুৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি সিদিনাখনে আমাৰ আক্ৰাসুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰিম। আৰু এই কেন্দ্ৰীয় প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আমাৰ কোকৰাঝাৰ জিলাত। আৰু লগতে আমাৰ যি আক্ৰাসু আজি 4-5টা গোটত বিভক্ত হৈছে, বহুত ৰাজনৈতিক হাতৰাৰ
মেয়ৰ পোষ্টত বন্দী হৈছে। এইবিলাকৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ যে আক্ৰাছু একত্ৰীকৰণৰ কাৰণে আজি সভাপতি সম্পাদকক আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই দায়িত্ব দিছে যে যেনেকৈ হওক অলপ এৰা ধৰা কৰি হ'লেও যাতে আক্ৰাছু একত্ৰীকৰণ কৰিব পৰা যায়, এইখিনি আলাপ আলোচনা আগবঢ়াই লৈ যোৱাৰ কাৰণে আজি কাৰ্যনিৰ্বাহক সভাই মোক সকলো আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ লগত আলোচনা কৰিবলৈ দায়িত্ব দিছে। আৰু মই আশাবাদী যে মই এই ক্ষেত্ৰত সফল হ'ব পাৰিম, যে আমাৰ যি বিভাজন হৈ আছে ছাত্ৰ সংগঠনটো, এই ছাত্ৰ সংগঠনটো একত্ৰিত কৰিব পাৰিম।